এই ল'ৰা-ছোৱালীহাল যে দেখিছে ইহঁত বৰ দুৰ্ভগীয়া। ইহঁতৰ 6-7 বছৰ বয়সতেই দেউতাকৰ মৃত্যু হৈছিল। তাৰ পাছত মাকো আন এজন পুৰুষলৈ পলাই গ'ল। তাৰ পাছৰে পৰাই দুয়োটাই অকলশৰে জীৱন সংগ্ৰাম কৰিব ধৰিলে। কেতিয়াবা ভিক্ষা মাগে, কেতিয়াবা আকৌ আনৰ ঘৰত বন কৰে। কিন্তু অত্যাচাৰী মানুহবোৰে যিয়েই যেনেকৈ পাৰে তেনেকৈয়ে ইহঁতৰ ওপৰত অত্যাচাৰ কৰি আহিব ধৰিলে। সকলোতে যেন স্বাৰ্থপৰ লোভীয়া মানুহেই ভৰপূৰ। য'ত অকলশৰীয়া পাই এই সৰু ল'ৰা-ছোৱালীহালকো স্বাৰ্থৰ কাৰণে ব্যৱহাৰ কৰিলে। হয়তো এয়াই দানৱতুল্য মানৱ। দাদা দাদা তোৰ কাপোৰকেইটা ধুই দিওঁ দে। এই দাদাটো যেন মাতি থাকিলেও নুশুনে পাই, অথনি মাতি আছো শুনা নাই। দাদা তোৰ কি হ'ল? ক'ত দুখ পালি? অকমান তেজ ওলাইছে দেখোন। মই নাইচিপাত লগাই দিম, ভালে যাব। মই নাইচিপাত আনিছো, লগাই দিওঁ দে। হ'ব দে ভণ্টি, বেছি দুখ পোৱা নাই নহয়। তই কিমান দুখ পাইছে গম পাওঁ নহয়, মোৰ পৰা লুকুৱাব নালাগে। আজিৰ কাৰণে এইটোকে লওঁ, কাইলৈ আকৌ আহিবি, পিছফালে গাঁত এটা খান্দিব লাগিব। হ'ব। ল'ৰা ক'ৰ পৰা আহিলি? চাওঁ দেখোন বহুত পইচা। চাওঁ এইফালে দেখোন। দিয়ক মোক এইটো চাউল কিনিবলৈ লাগিব। সৰুলে পইচা লয় নেকি? দে মই লৈ যাওঁ। দাদাটো ইমান দেৰি কৰিছে, মোৰ ভোক লাগিছে। দাদা আহিছে। অ দাদা, তই ইমান দেৰি কৰিলি যে? একো নানিলিচোন, মোৰ বৰ ভোক লাগিছে জানো দাদা। আজি কাম নাপালো অ ভণ্টি, হ'ব দে আজি ৰাতিটো এনেকেই কটাম। দাদা মোৰ বৰ ভোক লাগিছে। ৰাতি পুৱাবই ভণ্টি, তই টোপনি যাচোন। কোনো ছোৱালী, তহঁতৰ ছাগলীয়ে আমাৰ গোটেই শাকখিনি খাই শেষ কৰিলে, এৰাল দিবি কাইলৈ পৰা। আমাৰনো ক'ত ছাগলী আছে? একদম দাং খাই গৈছে চা, কথা কৈছে চা। তই কি কথা পদুমে দেখিলা কলি বুঢ়ী ভাত দে, বুঢ়ী ভাত দে। ইয়াতো ধুই আহি যা। এই মাউৰা লগত খেলিব নালাগে।
তুল যাওঁ দে মোক মায়ে মাতিছে খুৰা বহকচোন দাদাৰ নাই খুৰা মোক এনেকে কিয় চুইছে খুৰা খুৰা তহঁতৰ ঘৰত ভাত আছে নেকি মোক কেইটামান খাবলৈ দিবি নেকি আছে খাবি যদি বল মা 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 এই বোলে ভোক লাগিছে ভাত কেইটামান দি দেখো তোৰ আকৌ কি দয়া পচিলে আজি ভাত নাই যা তই যাগে যা ভন্টি ভন্টি মই তোলা কি আনিছো চাহ আকৌ কি আনিছানো দাদা চাহ আকৌ বহুত বস্তু আনিছো দাদা এইগাল তই কি আনিছ চাহ আকৌ তই ঐ তাতে বহি চাবিগে বল বৈ দাদা বল দাদা তই ইমান গাল আনিছ এইডাল বৰ ধুনীয়া লাগিছে দাদা দাদা এইডাল কি আকৰি এডাল মূৰত মাই দে মই তোক মাৰি দিছো মোক ধুনীয়া লাগিছে নে ধুনীয়াই লাগিছে আকৌ চাও মই একডাল পিন্ধাই দিছো দে এতিয়া আমি ফুৰি আহোগে বৈ বৈ এইবাৰ ধানো শেষ হ'ব হ'ল পাই ধানে দেখোন এইকেইডোখৰ মাটিত খেতি কৰিলে দেখোন নজৰেই মাটি এডোখৰ ল'ব লাগিব ৰ মাটিনো কেলে নালাগে এইকেইটা মাটিডোখৰকে কিবা এটা বুদ্ধি কৰি ল'ব লাগিব ৰ সিহঁতৰ মানুহ দুটাহে কেলেনো ইমান মাটি সিহঁতক কোন এইটো কোন সেইটো ক'ত বাঁহ কাটিবলৈ আহিছে তোৰ বাপেৰে সম্পত্তি পাইছ নি ক'ত বাঁহ কাটিবলৈ আহিছ কোননো দাদা কোনে গালি পাৰিছে এইবোৰ আমাৰহে বা আমি আকৌ কিয় নাকাটিম এই দেখোন বৰমাত আপুনি কি কথা ক'ব লাগিছে বৰমা তই মনে মনে থাকচোন ভন্টি এই কেহেকা নিদিলে নহ'ব এই কেহেকা দিবই লাগিব এই নিদিলে নহ'ব দাদা দিবই লাগিব বেছি চিৰিছে ওলা ইয়াত থাকিব নালাগে ওলা ক'ত থাক ৰ তহঁতক আজি মই তহঁতৰ বস্তু একো থাকিবলৈ নিদিওঁ ইয়াত চব এইবোৰ ল তহঁতে এইবোৰ চব এইবোৰ লৈ যা এইবোৰ লৈ যা আজিৰ পৰাহে শান্তি আৰু দেই আজিৰ পৰা এই সকলো সম্পত্তি মালিক মই দাদা এতিয়া আমি ক'ত থাকিম তই মোৰ লগতে আহি থাকচোন ভন্টি মই আছো নহয় চিন্তা নকৰিবি হে প্ৰভু আমি কি ভুল কৰিলো মা দেউতা নাই কাৰণে চবেই আমাক এনেকুৱা কৰিছে আমি এতিয়া ক'ত কেনেকে জীয়াই থাকিম প্ৰভু আমি এতিয়া ক'লৈ যাম প্ৰভু
ব'ল ভণ্টি। দাদা যাওঁগে বল, মোৰ ভয় লাগিছে। দাদা এতিয়া ক'ত যাম আমি? তই বৈচোন।